নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ চেনেলৰ আন এটা ৰেচিপি ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ আগত খুবেই টেষ্টি পটল, আলু আৰু মাছৰ সৈতে বনোৱা এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পাব। আহকচোন তেনেহ'লে ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইয়াৰ কাৰণে লৈছোঁ মই এইকেইটা পটল। এই পটলকেইটা মই ভালকৈ ধুই পখালি চুচ গুচাই মই দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু লগত লৈছোঁ এটা আলু। আলুটোও মই দীঘল দীঘলকৈ কাটি লৈছোঁ আৰু আনফালে এখন প্লেটত এটা পিঁয়াজ মই দীঘল দীঘলকৈ কাটি লৈছোঁ। আদা আৰু নহৰু থেতেলি লৈছোঁ। জলকীয়া লৈছোঁ কেইটামান। যিহেতু ৰেচিপিটো মই মাছেৰেই বনাম, সেইকাৰণে মই মাছকেইপিচ আগতীয়াকৈ মই কাটি বাছি ধুই পখালি ল'লোঁ। আনফালে মাছকেইপিচত মই জোখমতে নিমখ আৰু হালধি গুড়া দি ভালকৈ মেৰিনেট কৰি ল'ব লৈছোঁ। এনেধৰণে ভালকৈ সানি দিব। এয়া মোৰ হৈ গৈছে। এতিয়া গেছটো জ্বলালোঁ, তাতে এখন টাৱা পাতিলোঁ আৰু জোখমতে মিঠাতেল দিছোঁ। ইয়াত মই মাছখিনি ফ্ৰাই কৰিম। মই মিঠাতেলখিনি ভালকৈ গৰম হ'বলৈ দিম। মিঠাতেলখিনি ভালকৈ গৰম হৈ অহাত আগতীয়াকৈ ঠিক কৰি থোৱা মাছখিনি মই ইয়াতে দিছোঁ। আৰু মাছখিনি মই কিছু সময় যোৱাৰ পিছত ইলুটি শিলুটি কৰি দিছোঁ। এনেধৰণে ইলুটি শিলুটি কৰি লৰাই দিব। ভালকৈ লৰোৱা হৈ গৈছে। মোৰ মাছখিনি প্ৰায় হৈছে। এতিয়া মই মাছখিনি নমাই ৰখাম। এয়া মই এখন প্লেটতে মাছখিনি নমাই ৰখাইছোঁ। এতিয়া আনফালে এখন কেৰাহী গেছত উঠাই দিলোঁ, গেছটো জ্বলাই, আৰু তাতে জোখমতে মই মিঠাতেল দিছোঁ। মিঠাতেলখিনি ভালকৈ গৰম হৈ অহাত ইয়াতে মই পাঁচফোৰণ কেইটামান দিছোঁ। কাটি ৰখা পিঁয়াজখিনি দিছোঁ। আদা আৰু নহৰুখিনি দিছোঁ বটা। এইখিনি ভালকৈ এবাৰ লৰাই দিছোঁ। এইখিনি অলপ কোমল হোৱালৈকে ভাজিম। এতিয়া মই ইয়াতে জলকীয়া দিছোঁ। এতিয়া কাটি ৰখা পটল আৰু আলুখিনি ইয়াতে মই দি দিছোঁ। ইয়াতে মই হালধি দিছোঁ জোখমতে আৰু নিমখ দিছোঁ প্ৰয়োজন অনুসৰি। এইখিনি মই ভালকৈ লৰাই দিম। এনেধৰণে 2-3 মিনিটমান ভালকৈ লৰাই ভাজি ল'ম। এনেধৰণে ভালকৈ লৰাই দিব। এতিয়ালৈ চাই যদি ভাল পাইছে প্লিজ এটা লাইক কৰিব। এতিয়া এইখিনি মই সিজিবৰ কাৰণে কিছু সময় ঢাকন দিম। কিছু সময় ঢাকন দিয়াৰ পিছত পুনৰ ঢাকনখন গুচাই এইখিনি ভালকৈ লৰাই দিছোঁ। এনেধৰণে ভালকৈ লৰাই দিব। ধুনীয়াকৈ লৰাই দিয়া হৈ গৈছে। এতিয়া মই ইয়াতে গৰম পানী 1 গিলাচ এড কৰিছোঁ। পানীটো আপোনালোকে নিজৰ জোখত দিব। ডাঠ পাতলটো চাই ল'ব কিমান জোখত লাগে। মই 1 গিলাচৰ জোখাৰে দিছোঁ আৰু এইখিনি ভালকৈ লৰাই দিছোঁ। আৰু এইখিনি এক উতল আহিবলৈ কাৰণে দিম। ধুনীয়াকৈ উতলি আহিছে। এতিয়া আগতীয়াকৈ ফ্ৰাই কৰি থোৱা মাছখিনি মই ইয়াতে দি দিছোঁ। মই এতিয়া ইয়াতে 3 পিচ মাছ দিছোঁ। বাকীখিনি মাছ মই ফ্ৰাই কৰা হিচাপত খাম। আৰু এইখিনিও মই ভালকৈ উতলি আহিবলৈ দিম। এনে টাইমতে মাছখিনি দিলে খুব ধুনীয়াকৈ মানে ৰসটো সোমাই যায় আৰু খাবলৈ খুবেই সোৱাদ লগা হয়। শেষত মই ইয়াত জিৰা গুড়ি আধা চামুচ দিছোঁ। কম মছলাৰে স্বাস্থ্যবৰ্ধক ৰেচিপি হয়, খাবলৈও খুবেই ভাল হয়।
এয়া মোৰ হৈ গৈছে পটল আলু মাছৰ লগত বনোৱা তৰকাৰী। খুবেই ধুনীয়াকৈ হৈ গৈছে। এতিয়া মই গেছটো বন্ধ কৰি দিম আৰু পৰিৱেশনৰ কাৰণে এটা বাতিত উলিয়াই দিলোঁ। আশা কৰোঁ আপোনালোকে ৰেচিপিটো ভাল পালে। যদি ভাল পালে প্লিজ এটা লাইক কৰিব আৰু ফেমিলি আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব। যিসকল বন্ধু বান্ধৱীয়ে আগৰ পৰা চাই আছে তেওঁলোকক বহুত ধন্যবাদ, আৰু যিসকল বন্ধু বান্ধৱী আজি প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকক বহুত বহুত ধন্যবাদ, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। শেষত মই ভাত এসাঁজৰ সৈতে পৰিৱেশন কৰিলোঁ।